মই ডাঙৰ হৈ এক্টাৰই হ'ম। আরে কথাটো তই কিয় বুজি নাপাও আমার বলেই হল নাকি তাকেইতো চা তহঁতক ইমান দিনে মই শিকাই আছো তহঁতে কিয় পাৰা নাই তহঁতে তিনিটা মোৰ আশা ভৰসা তই ওলাই আছোন মই তোক শিকাই দিছো তই এনেকে কবি মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জাতি নাই মই মুক্ত মই কাঞ্চনজংঘা হা 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 এতিয়া তই কৰচোন এনেকে কচোন তই মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই কাঞ্চনজংঘা হোৱা নাই তোৰ ই আপুনি অথনে কোৱা মই ঘৰটোকে দাঙি আনিলো হয় নহয় আছোন তই কৰিবি মই যেনেকে শিকাইছিলো তেনেকে ক মোৰ কোনো জাতি নাই মোৰ কোনো বয়ফ্ৰেণ্ড নাই এই তই নোৱাৰিবি হোৱা নাই আছোন পিতাই তই যেনেকে শিকাইছিলো তেনেকে কবি দেই মোৰ কোনো জাতি নাই মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই মই মুক্ত তই নোৱাৰিবি তইতো আমাক দেখি ইনচাল্ট কৰিছিলি তই এতিয়া আমি যিখিনি কৰিছিলো সেইখিনি দেখাই দে এইখিনিলৈ যা আমাৰ কোনো জাতি নাই আমাৰ কোনো ধৰ্ম নাই আমি মুক্ত আমি কাঞ্চনজংঘা হু হু হা 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 তই পাৰিছ দেই তই পাৰিবি তই মোৰ লাইফ বনাই দিবি দেই তই ইয়াত কি কৰি আছ বছ টিউচনৰ ছাৰ আহিছে বহুত দেৰি হৈ গ'ল তহঁতেও যা দেই কিতাপ পঢ়িবি দেই যা দেই টিউচনৰ মাষ্টৰ আহিছে বহি আছে ঘৰত এটা তাই ইয়াত হেৰি কৰি আছে মামা মই বহুত পাইছো ছাৰে কৈছে মই বোলে বহুত ওপৰলৈ যাম টিউচনৰ মাষ্টৰ আহিছে তই ইয়াত কি কৰি আছ মামা তাই কি হৈছে জানা তাইয়ে কৈছে মই ডাঙৰ এক্টৰ হ'ম বোলে হলিউডত চান্স পাম বোলে মোৰ বোলে প্ৰতিভা আছে বোলে তোৰ এক্টিঙৰ ভূতটো ক'ৰ পৰা আহিলে বাপেৰেও চাকৰি কৰে ককায়েও চাকৰি কৰে তইও চাকৰি কৰিবি বল মামা টিউচনৰ মাষ্টৰ আহে নাই আৰু এক্টিং কৰিব পাৰিলে দেখিছেনে তাই এক্টিঙৰ ভূত মূৰত সোমাইছে আজি তাই কেইজনীমান ছোৱালীৰ লগত এক্টিং কৰি আছিল মই তাইক মিছা কথা কৈহে লৈ আহিছো তোক মই আজি ভালদৰে এটা কথা কৈ দিছো এই এক্টিং চেক্টিং এইবিলাক বাদ দে ডাঙৰ হৈ চাকৰি কৰিব লাগিব তই সেইটো কাৰণে ভালদৰে পঢ়িবি বুজিছনে নাই মই ডাঙৰ হৈ এক্টিং কৰিম আৰে তোক মই এবাৰ এটা কথা কৈছো নে নাই কাইলৈকে মেট্ৰিক দিবি এতিয়া সেই হেডেকটো ল'ব নালাগে এতিয়া ভালদৰে পঢ়িলেহে মেট্ৰিকটো দিব পাৰিবি মেট্ৰিকত ষ্টেণ্ড কৰিব লাগিব গতিকে এক্টিং চেক্টিঙৰ বহুত মাথাৰ পৰা উলিয়াই দে মই ডাঙৰ হৈ এক্টাৰই হ'ম আৰু কথাটো তই কিয় বুজি নাপাও বাইদেউ এফালে আহকচোন নমস্কাৰ আপোনালোকৰ মাইনাটো আছেনে এতিয়া মাইনাটোক মাতকচোন নাই এতিয়া নাই ঘৰত তাই টিউচন কৰি আছে হ'ব দিয়ক তাই আহিলে তাই টিউচন কৰি হ'লে মোক ফোন কৰি কৈ দিব মানে এক্টিং কৰিব লাগিব তাই মানে ভাইৰেল হ'ব লাগিব নহয় সেইটো কাৰণে মই যেন এইবিলাক যেন এক্টৰ চেক্টৰ যেন বনাম বুলি কৈ আছোঁ মই বছৰে এটা অডিশ্যন পঠাওঁ তাৰপিছত আকৌ এটা ছোৱালী ওপৰলৈ পঠাওঁ তাত গৈ মানে ডাঙৰ এক্টৰ হয় যেন সেইটো কাৰণে আপোনালোকৰ মাইনাটো বিচাৰিছিলোঁ আপুনি এতিয়া নিদিওঁ বুলি কৈছে আৰু টিউচনত আছে বুলি কৈছে মাইনাই যেন সেইদিনাখন যি এক্টিং কৰিছিলে ইমানে এক্টিং ভাল হৈছে মানে ক'ব নালাগে আৰু পাৰ্টা ফিউ হৈ গৈছে মোৰ তাই মানে ভৰপূৰ হৈ গৈছে সেইটো কাৰণে তাইক মোক লাগে নাই তাইক আমি চাকৰিহে কৰিব লাগিব এক্টিং কৰিবলৈ নিদিওঁ দাদা নমস্কাৰ ঘৰতে আছে নেকি মিষ্টাৰ নয়ন শ্বৰ্টত এনাৰ বুলি ক'লেও হ'ব কোৱা বাইদেৱে আপোনাক সেইদিনাখন কৈছোঁ হ'বলা আপোনাৰ ছোৱালীটো মানে ইয়াতে মই লৈ গৈ মানে এক্টিং অলপ শিকালোঁ আপোনাৰ ছোৱালীটো ইমানে যেন ভাল হৈছে ক'ব নালাগে আৰু সেইটো কাৰণে আজি মানে নিবলৈ আহিছিলোঁ এক্টিং কৰা ল'ৰা ছোৱালী কেইটামান ৰখি আছে তোমালোকে কথা পতা এতিয়া শুনক এক্টিং কৰি কোনে কি কৰিছে নহয় মানে আজিলৈকে কোনো একো কৰিব পৰা নাই এই এক্টিং কৰি কি হৈছে এই মানুহে বহুত কিবা কিবি এইবিলাক এক্টিং চেক্টিং আমাৰ ফেমিলিত নাই আমাৰ ফেমিলিত গোটেইখিনি চাকৰি কৰা মানুহ মামাই চাকৰি কৰে দেউতাই চাকৰি কৰে দাদাই ককাই সকলোৱে চাকৰি কৰা মানুহ গতিকে আমি চাকৰি কৰিম এই তেখেতক চাকৰিহে কৰাম এই এক্টিং চেক্টিং এইবিলাক নালাগে এইবিলাক কথা কৈ মোৰ তাত লাভ নাই আপুনি যাওক গৈ বেয়া নাপাব
হ'ব দিয়ক ঠিক আছে মই যাওঁ কেতিয়াও এইবিলাক কথা লৈ আমাৰ ঘৰত নাহিব হ'ব দিয়ক ঠিক আছে আপুনিও বেয়া নাপাব আৰু হ'ব হ'ব যাওক অঁ দাদা বহি আছে নেকি অঁ কোৱা অঁ মোৰ ল'ৰাটো বহুত ফেমাছ হৈ গ'ল নহয় ফেমাছ কেনেকে ইউটিউবত এই কি কয় আনাৰ বুলি ল'ৰা এটা যে আছিলে অঁ সেইজনে মোৰ ল'ৰাটোক লৈ গ'ল নহয় এতিয়া নিউজত কি কেলে নিউজত দেখা নাই আপুনি নিউজ অঁ নিউজ চেনেলত দি আছে পুৰা ভাইৰেল হৈ গ'ল নহয় কিমান টকা আহি আছে আমাৰ মই নিউজ নাচাওঁ নহয় ই কি কয় আপুনি মোৰ ল'ৰাটো এতিয়া বহুত ডাঙৰ ইউটিউবাৰ হৈ গ'ল এতিয়া বহুত টকা হৈ আহি আছে ভাইৰেল হৈ গ'ল নহয় মোৰ ল'ৰাটো সঁচা নেকি অঁ ঠিক আছে দেই তেনেহ'লে ল'ৰাটোৰ কাৰণে আপোনাৰ নামটো সুনাম হ'ল আপোনাকো চাব পাৰিম এতিয়া আপুনিও ডাঙৰ মানুহ হৈ গ'ল মইতো এতিয়া ডাঙৰ মানুহ হৈ গ'লো ন তো পুৰা গোটেই অসমত মানে চলি আছে পুৰা চৰ্চা চলি আছে সঁচা নেকি অঁ আপুনি নিজত চাবচোন ঠিক আছে বাৰু কেতিয়াবা চাম অঁ তেতিয়াহ'লে কাম এটা হ'ল আপোনালোকে বহক মই মিঠাই অলপ আনোগৈ নাই আমাৰ ঘৰত কাম আছে নহয় যাওক হ'ব তেনেহ'লে আপোনালোকে যাওক কাম আছে যদি মই লৈ আনিম মিঠাই দেই ঠিক আছে হ'ব বেয়া নাপাব আমাৰ বুলি হ'ল নেকি তাকেতো চৰকাৰী চাকৰি সলনিয়ে ভাল আছিলে মই ভাবিছো চৰকাৰী চাকৰিটো মানুহৰ চাকচেছ এই আজিৰ পৰা মানে তেখেতে যি কৰিব মন যায় আমি তাক সেইকেইটাই কৰিম বাধা দিব নালাগে তাক সেইকেইটা কৰিব দিম যিয়ে কৰিব লাগে এই চৰকাৰী চাকৰি আমি এইটোৱে ভাবোঁ যে সদায় মানে এইটোৱে ভাবি আহিছোঁ যে চৰকাৰী চাকৰিটোৱে আমাৰ কাৰণে চাকচেছ কিন্তু এতিয়া দেখা পালোঁ নহয় তাতকৈ বহুত উন্নত বহুত কিবা কিবি আছে যে সেইটো কাৰণে আমাৰ ছোৱালীটোক যিটো কৰে তাকেই কৰিব দিম আজিৰ পৰা হ'বনে